মোৰ অন্য এখন কাব্যগ্ৰন্থ আৰু এই ভালপোৱাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম জীয়া ভৰলী 2015। মোৰ সোঁৱৰণিৰ নৈখনি নামজাৰ জীয়া ভৰলী। ইয়াত প্ৰতিবিম্বিত আকাশ নীলিমাৰ নীলাভ, এতিয়া ৰূপোৱালী জোনাৰীৰ জোনাক। হয়তো ভুল কৰিব পাৰে কোনোবা জল কোঁৱৰী বুলি। জীয়া ভৰলী মোৰ শৈশৱ, কৈশোৰ আৰু ল'ৰালিৰ ছাঁ। মহৰ পিঠিত উঠি ভৰা বৰলী পাৰ হৈ আহুতলী আৰু দেউতাৰ মৰমৰ মহজনীৰ ৰখীয়া হৈছিলোঁ। ভাটৌ কপৌ টুকুৰা আৰু টুনি চৰাইবোৰ টকা বজাই বজাই দেউতাই খেদি দিছিল তাক তাক তাক। সিহঁতৰ সুৱদী সুৰীয়া মাতবোৰ ঢেকীয়াৰ ছাদ বহি বুকুৰ বহীত আঁকি লৈছিলোঁ আলফুলে। দেউতাৰ চিঞৰত জটকীয়া হৈছিল আলফুলীয়া ৰেখা মোৰ। সুদূৰৰ পৰা বাঢ়ি অহা টিলিঙাৰ শব্দত নিসংগ হৈছিলোঁ নিজানত। মোৰ চকুলো বৈছিল বেদনাত, মোৰ চকুলো বৈছিল বেদনাত। কহুৱনী ডৰাৰ তলেদি যেতিয়া ৰঙা বেলিটো নামি গৈছিল, ময়ো নামি গৈছিলোঁ বেজাৰত জীয়া ভৰলীৰ বুকুলৈ। মাৰ মৰমৰ বুকু ভৰা ভোজনীত নাৱত উঠি কাণত খৰালিৰ গান পিন্ধি উভতিছিলোঁ ঘৰলৈ। কাণত খৰালিৰ গান পিন্ধি উভতিছিলোঁ ঘৰলৈ। দিন আছিল 1 জুন, ঠিকেই মনত পৰিছে মোৰ। চৰাই খেদিবৰ বাবে দেউতাই যতনাই দিয়া কেটেপা দলি মাৰি দিছিলোঁ ঢেকীয়ানীৰ মাজলৈ। চৰাই আৰু নেখেদো আৰু নেখেদো। সিদিনাৰ পৰাই মহৰ নেগুৰ এৰিছিলোঁ আৰু সুখী হৈছিলোঁ মই, আৰু সুখী হৈছিলোঁ মই। আজি 1 জুন 2015 বৰ্ষ। এয়া মই জীয়া ভৰলীৰ বুকুলৈ নাও মেলি দিছোঁ দেওহাঁহৰ ডেউকাৰ শব্দ বুটলিবলে। দেওহাঁহৰ ডেউকাৰ শব্দ বুটলিবলে, কাম চৰাইৰ সংগীত শুনি জীৱনৰ মাদকতা পান কৰিবলে। হয়তো কোনোবাই ভাবিব পাৰে এয়া মোৰ জলকুঁৱৰীৰ সতে কৰা বিলাস ভ্ৰমণ, জলকুঁৱৰীৰ সতে কৰা বিলাস ভ্ৰমণ। যিয়ে যি নেভাবক কিয় শিলগৰীয়া মোৰ সাক্ষী, যিয়ে যি নেভাবক কিয় শিলগৰীয়া মোৰ সাক্ষী। জীয়া ভৰলী মোৰ প্ৰাণৰ মন্দাকিনী, জীয়া ভৰলী মোৰ প্ৰাণৰ মন্দাকিনী। ধন্যবাদ। কবিতাটি ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।